নমস্কাৰ। নিজৰ বিবাহৰ দিনা নৃত্য কৰি সকলোৰে মাজত আকৰ্ষিত হৈ পৰা এজনী কইনা। তো তাই কোন হয়, ঘৰ ক'ত, তাইৰ পৰিচয় আমি অলপ জানি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বলক দেৰি নকৰি ভিডিঅ'টো চাই লওঁ। নিজৰ বিবাহৰ দিনা আকৰ্ষিত নৃত্য কৰি মুহূৰ্তৰ ভিতৰতে ছ'চিয়েল মিডিয়াত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল এইগৰাকী যুৱতী। হিন্দী গীতৰ তালে তালে নচা এই ভিডিঅ' ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত। এটা নহয় কইনাজনীৰ কেইবাটাও ভিডিঅ' শ্বেয়াৰ কৰা হৈছিল ছ'চিয়েল মিডিয়াত। বহু লোকে এই ভিডিঅ' সমালোচনা কৰিছে আৰু তাৰ বিপৰীতে কিছুমানে একাংশই প্ৰশংসা কৰিছে। কইনাজনীৰ নাম হ'ল মাৰ্চি বৰা। ঘৰ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ কামপুৰীয়া গাঁৱত। প্ৰয়াত দুলাল বৰা আৰু শ্ৰীমতী কবিতা লস্কৰ বৰাৰ শ্ৰেষ্ঠ কন্যা মাৰ্চি অলপতে অগ্নি নিৰ্বাপক বাহিনীত কৰ্মৰত একেখন গাঁৱৰে প্ৰবণ বৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৮ ডিচেম্বৰত আছিল মাৰ্চি আৰু প্ৰবণৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান। সেইদিনা কন্যা মাৰ্চিয়ে অভ্যাগত অনুৰোধত নিজৰ জীৱনসংগীলৈ উৎসৰ্গা কৰি পৰিৱেশন কৰিছিল এটি সুন্দৰ আৰু পৰিপক্ক নৃত্য। কিছু সময়ৰ পিছতে মাৰ্চিয়ে সেই নৃত্যৰ ভিডিঅ' আপলোড কৰে নিজৰ ফেচবুক পেজত। দৰাচলতে মাৰ্চি বৰা বহু গুণ প্ৰতিভাৰ অধিকাৰী। মাৰ্চিয়ে ৫ বছৰ বয়সৰ পৰাই নৃত্য প্ৰতিভা আগ্ৰহী। সদৌ অসম ভিত্তিক বিহু নাচি ইতিমধ্যে মাৰ্চিয়ে বুটলিছে বহু বঁটা বাহন। কথক নৃত্যৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা মাৰ্চি অত্যাধুনিক নৃত্য, অভিনয়, সংগীত চৰ্চা, পেইণ্টিং আদিৰ প্ৰতিভাৰ সমানেই আগৰণুৱা। মাৰ্চিয়ে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিউজৰ অন্যান্য প্ৰতিভাৰ পৰিচয় দি একেঠাইতে পুৰস্কাৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তো ছোৱালীজনীৰ নাম আছিল মাৰ্চি। তেওঁৰ ঘৰ হ'ল কাৰ্বি আংলং জিলাৰ। তো তাইৰ যিটো বিবাহ অনুষ্ঠানত আছিল, এই বিবাহত তেওঁ কইনা হিচাপত তেওঁৰ দৰাজনলৈ এক ডেডিকেশ্যন হিচাপে এক গীত আগবঢ়াইছিল। তো সেইটো লৈ ছ'চিয়েল মিডিয়াত একেবাৰে ভাইৰেল হৈ পৰিছিল। তো তেওঁৰ নাম আছিল মাৰ্চি বৰুৱা আৰু তেওঁৰ ঘৰ হ'ল কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ কামপুৰীয়া গাঁৱত। ডিষ্ট্ৰিক্টটো হ'ল কাৰ্বি আংলং আৰু গাঁৱটো হ'ল কামপুৰীয়া গাঁও, হাওৰাঘাটৰ কামপুৰীয়া গাঁও। তো ভিডিঅ'টো এইখিনি আছিল তাৰ বিষয়ে। যদি ভিডিঅ'টো এটা ভাল লাগিছে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।